ঐতিহ্যমণ্ডিত ছয়গাঁও অতীতৰে পৰা সাংস্কৃতিক দিশেৰে চহকী এখন ঠাই আৰু ছয়গাঁৱৰ শিল্পীসকলৰ এক একত্ৰ মঞ্চ হ'ল ছয়গাঁও শিল্পী সমাজ। বৰ্তমান ছয়গাঁও শিল্পী সমাজ অসমৰ এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান। 1995 চনত জন্ম লাভ কৰা ছয়গাঁও শিল্পী সমাজে ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত। অঞ্চলটোৰ কলাকৃষ্টিৰ সেৱাত বৰ্তি ছয়গাঁও শিল্পী সমাজে আনুষ্ঠানিকভাৱে দুদিনীয়া কাৰ্যসূচীৰে 8 আৰু 9 ফেব্ৰুৱাৰীত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে। 8 ফেব্ৰুৱাৰী শনিবাৰে ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী হাতত ৰাখে সংগঠনটোৱে। শ্বহীদ তৰ্পণ, বৃক্ষৰোপণৰ লগতে ফটো অসম ভিত্তিত অনুষ্ঠিত কৰা হয় সংগীত প্ৰতিযোগিতা। 9 ফেব্ৰুৱাৰীত ৰাতিপুৱা ছয়গাঁৱৰ প্ৰয়াত শিল্পীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছয়গাঁও শিল্পী সমাজে। ইয়াৰ পিছতে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাটিত প্ৰতিফলিত হয় ছয়গাঁৱৰ প্ৰাচুৰ্যতা আৰু ছয়গাঁৱৰ একতা। শোভাযাত্ৰাটিত দিহানাম, ঢুলীয়া, কালীয়া, সত্ৰীয়া নৃত্য, বিহু, জিকিৰ, বড়ো সংস্কৃতি, ৰাভা সংস্কৃতি আদিৰ লগতে মহোহো, হোলী গীত, বগেজাৰী, নাওখেল আদি বিভিন্ন দলে অংশগ্ৰহণ কৰি ইয়াৰ শোভাবৰ্ধন কৰে। দিনৰ প্ৰায় 2 বজাত অনুষ্ঠিত কৰা মুকলি সভাখনিত ডক্টৰ অমৰজ্যোতি চৌধুৰী, পৃথ্বীৰাজ ৰাভা, বীৰেণ সিংহ, হিমাংশু প্ৰসাদ দাস, গগন চন্দ্ৰ অধিকাৰী, যুৱ সমাজকৰ্মী দেৱজিৎ কলিতা আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী বাবুৱে।